গাইছ চাওক মোৰ হাতটো বৰণ হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অনুভূতি ব্লগ তো যেহেতু যোৱাকালি ভিডিঅ'ত কৈছিলোঁ যে মই বাহিৰৰ ফালে আহিছোঁ তো এয়া দেখিছে দুজনীয়ে আজি এক্সপেৰিমেণ্ট এটা কৰিছোঁ ইউটিউবত চাই পেলাই এইটো পৰুৱা মৰা দৰৱ হয় মাখি পৰুৱা এইফালে বায়ে বনাই আছে তো গাইছ এই এক্সপেৰিমেণ্টটোত কফু দিছে আৰু ভিনেগাৰ 2 চামুচ দিছে আৰু লগতে নিমখ দিছে আৰু এইফালে ধুনীয়াকৈ ঘুলি লৈছে ঘুলি পেলাই এতিয়া ধুনীয়াকৈ উতলাব লাগিব উতলালে মানে কফুবোৰ গলি যাব তাৰপিছতে অলপমান ঠাণ্ডা কৰি এনেকৈ বটলত লৈ পেলাই এইফালে ধুনীয়াকৈ ছটিয়াই দিছে যাতে পৰুৱাখিনি নাহে গাইছ এতিয়া আহি আছোঁ জলকীয়া ছিঙিব এয়া দেখিছে অলপমান ছিঙি থৈ আছে আৰু এতিয়া আমি ছিঙিমগৈ আৰু এই চাটৰ ওপৰত জলকীয়া বাইহাতি লগাইছে জলকীয়া খেতিখন শাহুৱেক বোৱাৰীয়েক দুইজনীয়াকে মিলি লগাইছে এটা জলকীয়া গছবোৰ দেখিছে আমি লগাইছোঁ জলকীয়া খেতিয়ক দেই কি আছে জলকীয়া বিকিবহে লাগে এতিয়া কোনোবা কাষ্টমাৰ ওলাই যদি নিব পাৰিব আমাৰ পৰা কিমান ধুনীয়া হৈছে চাওক জলকীয়াখিনি দেখিছে কিমান ধুনীয়া চিষ্টেমৰ ৰুইছে বস্তাতে ৰুই দিছে আৰু এনেকৈ বস্তাই বস্তাই ৰুই দিলে মানে চাচোন খাবও পাৰিব বিকিবও পাৰিব একদম ভোট জলকীয়া দাম আছে নহয় কেজি বহুত দাম দেখিছে গাইছ এনেকৈ এনেকৈ আপোনালোকে জলকীয়া খেতি কৰিব পাৰে এই গাইছ দিনটো বাইহঁতৰ ঘৰতে সোমাই এতিয়া অলপমান ফুৰিব আহিছোঁ দুজনী এই বাই আগত গৈ আছে পূৰা সিহঁতৰ ৰাস্তাবোৰ ইমান ভাল নহয় গোটেই বোকা সিহঁতৰ ঘৰলৈ সোমোৱা ৰাস্তাটোৱে দিছে কিমান দূৰ সোমাই যাবগৈ লাগে এইফালৰ পৰা সোমাই আহিব লাগে একদম পথাৰৰ মাজত এয়া গোটেই পথাৰ দিছে তো মানে সিহঁতৰ পৰিয়াল মানে খুৰাহঁতৰ গীঘৰলৈ গৈ আছোঁ মোক ফুৰাব নিছে তো আপোনালোকক দেখুৱাম কি পাৰোঁ তো ভিডিঅ'টো আগলৈকে চাই থাকক আৰু ইয়াৰ সৌন্দৰ্যটো উপভোগ কৰক A few moments later. মানে গৈছিলোহে আকৌ ঘূৰি আহিব লগা হ'ল একো দেখুৱাবও নোৱাৰিলোঁ মানে বাহিৰত গ'লে মানুহ এজন আহিলে আকৌ দুইজনী পটাপট ঘূৰি মেলি গুচি আহিলোঁ তো মোৰ নিজকে হাঁহি উঠিছে মানে ভিডিঅ' দেখুৱাবলৈ গৈ পেলাই পিছত ভিডিঅ' অকণো দেখুৱাব নোৱাৰিলোঁ তো গাইছ এয়া বায়ে মই এডোখৰতে বহি আছোঁ আৰু এতিয়া নতুনকৈ পূৰা ট্ৰেণ্ডিং ভিডিঅ' এটা চলি আছে এই বটলবিলাকত পানী ভৰাই পেলাই ৰিলছ বনোৱা তো আমি তাকে বনাম বুলি আজি ভাবিছোঁ বহুত দিনৰ মূৰত গৈছেগৈ আৰু আমি পুৰণাই হ'ল ৰিলছ আমি বনাম থাকোঁতে এয়া বায়ে পূৰা একদম পূৰা ফুটা উলিয়াইছে এয়া মিনাৰেল ৱাটাৰ বটল ফুটা কৰি আছে ডাঙৰ বটল হ'লে ভাল হ'ব হয় নাই এতিয়া এইটো ধুনীয়াকৈ আমি ভিডিঅ' বনাবগৈ লাগিব আৰু আপোনালোককো দেখুৱাম কেনেকুৱা পেলাই আপোনালোকে জনাব এতিয়া ফুটা উলিয়ালোঁ দেখিছে গোটেই বটলটো এতিয়া এক্সপেৰিমেণ্টটো কৰি চাওঁ কি হয় ওলাইছে গাইছ সন্ধিয়া সময় আৰু মই লগাবলৈ ধৰিছোঁ পেক আৰু মানে মোৰ মুখখন গোটেই দিছে গুটি উঠি গৈছে তো বহুত দিন কেয়াৰ নাই কৰা সেইটোপা বাহিৰৰ গ'লে আহিছিলোঁ আৰু বায়ে ক'লে বোলে পেকখন লগাই দিওঁ দেখিছে নাই পেক মানে তেনেকৈ একো নহয় বিশেষ সেয়া হৈছে মুলতানী মাটি
কাপোৰ কেনেকৈ পিন্ধা দেখিলে গাইছ মোৰ নাকৰ ফুটাত ভৰাই দিলে কি কৰে হাঁহি নুঠাকিবি ভালকৈ লগাবলৈ দে মোক নাকৰ ফুটাটো বন্ধ গ'ল তই য'তে ত'তে লগাইছ মোক হাঁহি হাঁহি আকৌ চকুত লগালে বেয়া নহয় মাক তই যেতিয়া ভাবিব না চকুতে লগাব তো ফাইনেলি গাইজ মোৰ লগাই হৈ গ'ল আপোনালোকে দেখিছে ইমান বেছিকৈ চিৰিব নোৱাৰোঁ কাৰণ কেলৈ এইখিনি মানে অলপ অলপ শুকাই গৈছে টানি টানি ধৰিব যে নহ'লে স্কিনটো বেয়া হৈ যাব তো আপোনালোকেও লগাব পাৰে মুলতানী মাটি যিহেতু ইয়াত কোনো ধৰণৰ কেমিকেল দিয়া নাথাকে মাটি মানে গম পাইছে আৰু ন আপোনালোকে তো আপোনালোকে ডেইলি ইউজ কৰিব পাৰে এইটো আৰু কৰিলে মানে বহুত ভাল ধৰণৰ ফল দিব কাৰণ মানে যিমানবোৰ লেতেৰা থাকে ন চবখিনি গুচি যাব আৰু মই সেইটোৰ পৰা লগাইছোঁ দেই হাতে চাতে চবতে লগাই দিছোঁ কাৰণ হাতকেইটাও মানে বহুত দিন কেয়াৰ কৰা নাই তো আপোনালোকেও লগাব ময়ো লগাইছোঁ ইয়াৰ পিছৰখিনিও দেখুৱাই আছোঁ চাই থাকক গৈছে মই পাকঘৰত কাম কৰি আছিলোঁ আৰু দেখিছে খোজকাঢ়ি মাৰি আহিছে সেয়া মানে আমি পিঠাগুড়ি খোৱাৰ ব্যৱস্থা কৰিছোঁ সন্ধিয়া সময়ত ভোক লাগিছে ন তেতিয়ালৈকে এয়া আমাৰ জলপানো ঠিক হৈ গ'লে এয়া জলপান পিঠাগুড়ি আৰু মেৰিগ'ল্ড বিস্কুট আৰু বাটাৰ মিক্স কৰি বনাইছে এইটো চাওক খাই বহুত ভাল লাগে দেই বহুত ধুনীয়া লাগিছে কাৰেণ্টটো মানে গুচি গ'ল সেইটো ইমান ভালকৈ দেখাব নোৱাৰিলোঁ আৰু তো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই